চাওক আজি মূলত অল অভাৰ ইউনিয়নৰ অল অভাৰ উমেন কাউন্সিলৰ সভা তেওঁলোকে BTC অঞ্চলত থকা বিভিন্ন সমস্যাবিলাকক লৈ তেওঁলোকে মিটিংখন বহিছে। তাত মোক ইনভাইট কৰিলে এটা ৰাজনৈতিক কৰ্মী হিচাপে কিছু ৰাজনৈতিক দৰ্শন ৰাজনৈতিক দৃষ্টিভংগী তেওঁলোকৰ কৰ্মকৰ্তাসকলক ক'বৰ কাৰণে জনাবৰ কাৰণে মই সেই আহিলোঁ। আৰু এই কথাখিনি ডিটেইলছ ব্ৰিফিংটো তেওঁলোকৰ নেতৃবৃন্দে ক'ব, কি ডিছকাশ্যন কি হৈছে, কি কৰিব তেখেতে কথাখিনি ক'ব। জাষ্ট মই দুটা কথা আলোকপাত কৰি দিওঁ আপোনালোকৰ ক্ষেত্ৰত। এটা হ'ল তেওঁলোকে আগন্তুক BTC নিৰ্বাচনবিলাক আহিছে, কি ধৰণে তেওঁলোকে থাকিব তাৰ এক ডিছকাশ্যন তেখেতলোকে কৰিছে। তাৰ কৰ্মকৰ্তাৰ পৰা মই শুনিছোঁ যে বিগত সময়ছোৱাত যি ধৰণে প্ৰতিনিধি আছিল ৰাভা জনগোষ্ঠী বা পাব লাগিছিল বিভিন্ন ৰাজনৈতিক দলে দিয়া নাই বা নিদিয়ে, সেইটো চৰ্চা তেখেতসকলে কৰিছে ধুনীয়াকৈ। সেইকাৰণে আহি থকা দিনত তেখেতসকলে কি ধৰণে যাব, UPL দলৰ লগতো এলায়েন্সটো আছে, মই কেন্দ্ৰীয় সমিতিত থকা হিচাপে আছেই, BPF আছে, মূলত দুটা দল, বিশেষকৈ দুটা দল আছে, কেনেকৈ থাকিব, কাৰ লগত থাকিব, কি চিন্তা কৰিব, তাৰ এক ডিছকাশ্যন প্ৰাইমেৰী ডিছকাশ্যন এটা হৈছে তেখেতসকলৰ ক্ষেত্ৰত। মই এটা দৰ্শন তেখেতসকলক দিছোঁ, তাত তেখেতসকলে সেই দৃষ্টিভংগীটো তেখেতসকলে ইতিমধ্যে আগবঢ়াব কেন্দ্ৰীয় নেতৃবৃন্দই। ছেকেণ্ড দৰ্শনটো হৈছে ৰাভা হাউচ অন্তৰ্বাস কাউন্সিলখন ছিক্সলৰ সংগ্ৰাম চলি আছে। ইতিমধ্যে গভৰ্ণমেণ্টে ছিক্সলৰ সংক্ৰান্ত এটা প্ৰপ'জেল ইতিমধ্যে দিল্লীত গুচি গৈছে। তাৰপিছত সিদিনাখন আমাৰেই এটা সময় নিখিলপুৰ ছাত্ৰ সন্থাৰ সভাপতি আছিল, দীৰ্ঘদিন বড়ো জাতীয় সংগ্ৰাম কৰা মানুহ ই.এম ব্ৰহ্মডাঙৰে এটা বক্তব্য ৰাখিলে যে তাত সেইটো কথা আলোচনা তেখেতসকলে কৰিলে যে ৰাভা হাউচ অন্তৰ্বাস কাউন্সিলত বড়ো জনগোষ্ঠী বা বড়ো সকলে সাধাৰণ মানুহে বিচৰা নিবিচৰাৰ পৰা ৰাভা হাউচ ছিক্সল হ'ব ন বুলি কথাখিনি কৈছে। সেইটো ৰিয়েকশ্যন তেখেতসকলে প্ৰকাশ কৰিছে। ৰাজনৈতিক দৰ্শন মই এটা তেখেতসকলক কৈছোঁ। গতিকে তেওঁ কি দৃষ্টিভংগীত সেই বক্তব্য ৰাখিলে সেইটো মই নাজানিম, কিন্তু আজি চৰ্চা হ'ল যে তেখেত যিহেতু অসমৰ এজন মন্ত্ৰী আৰু গোটেই সকলো মানুহে অসমৰ মন্ত্ৰী, এটা তেওঁৰ দৰ্শনটো অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ বক্তব্য হিচাপে যাব লাগে। এপছৰ সভাপতিৰ বক্তব্য সুকীয়া থাকিব, তাৰ অসুবিধা জাতিৰ কাৰণে ক'ব, আৰ্চৰ সভাপতি জাতিৰ কাৰণে ক'ব, বিভিন্ন ধৰণৰ কথাখিনি ক'ব, তাৰ অসুবিধা নাথাকে। কিন্তু এজন মন্ত্ৰীয়ে যেতিয়া কথাখিনি কয় যাতে কোনো জাতি, কোনো জনগোষ্ঠী, কোনো ধৰ্মৰ কাৰণে বিশেষভাৱে প্ৰভাৱটো নপৰে, তেনেকৈ কথাটো কোৱাটো উচিত, তেনেধৰণৰ দৰ্শনটো হৈছে। গতিকে মোৰ আহ্বান থাকিব আজিৰ মঞ্চৰ যোগেদি, যি ব্ৰহ্মডাঙৰ মই যিহেতু খুব ভাল চিনাকি, মই তেওঁক দাদা বুলি সম্বোধন কৰোঁ, খুব ভাল ক্ল'জ মোৰ লগত, দীৰ্ঘদিন সংগ্ৰামত একেলগে থকা মানুহ। মোৰ আহ্বান থাকিব তেখেতৰ প্ৰতি যাতে কোনো অট'নমাছ কাউন্সিল বা কোনো এলেকাতে কোনো এটা বিশেষ জনগোষ্ঠী আঘাত পোৱা ধৰণে যাতে তেখেতে কথাটো নকয়। সকলো জনগোষ্ঠীৰ জনজাতিৰ সংগ্ৰামখন চলি আছে, তেখেতে যাতে নকয়, তেখেতৰ প্ৰতি অনুৰোধ থাকিব। আৰু জনগোষ্ঠী ভিত্তিক ক'ব লাগিলে জাতীয় সংগঠনবিলাক আছে, তেখেতসকলে ক'ব, কিন্তু ৰাজনীতিৰ মানুহজন যাতে তেখেতসকলে তেনেকৈ নকয়, এই যি ব্ৰহ্মপুত্ৰ মোৰ আহ্বান থাকিব। আৰু অসম চৰকাৰ যিহেতু মন্ত্ৰী, এতিয়া অসম চৰকাৰত আমি আছোঁ, BJP আছে, AGP আছে, UPPL আছে, এলায়েন্সত আমি যিহেতু চৰকাৰখন আছোঁ, একেলগে আছোঁ। গতিকে কি ভাল কি বেয়া তেওঁৰ কেবিনেটত ডিছকাশ্যন হয়, তেওঁ কিবা ক'ব লগা থাকে তেওঁ কেবিনেট নিশ্চয় কথাখিনি ক'ব। আমাক নিশ্চয় তেওঁ মাতি নিব পাৰে, মোক মাতি নিব পাৰে, তেওঁ এজন কাউন্সিলৰ, মই চিফ হিচাপে, তেওঁ এজন इ.এম হিচাপে এই কথাখিনি তেওঁ মাতি নিব পাৰে, কথা পাতিব পাৰে, কোনো অসুবিধা নাথাকে। কিন্তু এনেকৈ দৃষ্টিভংগী তেওঁ নিশ্চয় নক'ব, তাৰ যথেষ্ট ৰিয়েকশ্যন হৈছে, প্ৰতিক্ৰিয়া হৈছে। সেইটো মোৰ আহ্বান থাকিব। আৰু মই আহ্বান জনাওঁ আজিৰ মঞ্চৰ যোগেদি তেওঁ এজন মন্ত্ৰী হিচাপে, জনজাতিকৰণ কৰা ব্যক্তি হিচাপে ৰাভা হাউচ অন্তৰ্বাস কাউন্সিলখনক গোৱালপাৰাৰ যিটো চিটুৱেশ্যন থাকে, যিটো আগ্ৰাসন, সেই আগ্ৰাসনক বন্ধ কৰিব লাগিলে যে তাত ছিক্সলৰ বিকল্প কোনো ব্যৱস্থা থাকিব নোৱাৰে। গতিকে মই ভাবোঁ ৰাভা হাউচ অন্তৰ্বাস কাউন্সিলৰ ছিক্সলৰ অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত মন্ত্ৰী ই.এম ব্ৰহ্ম ডাঙৰীয়াই তেওঁ আগভাগ লওক, আৰু তাত সকলো জাতি জনগোষ্ঠী, বিশেষকৈ জনজাতি মানুহসকলৰ অধিকাৰ, ৰাইটটো, পলিটিকেল ৰাইটটো যাতে তাত সকলোৱে পায়, তেনে দৃষ্টিভংগীৰে এখন চুক্তি যাতে কৰিব পৰা যায়, সেই আগভাগ লওক, তাক মই তেওঁৰ প্ৰতি আহ্বান থাকিল। আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰ প্ৰতি মোৰ আহ্বান থাকিল যে সমস্যাটো বেছি দেৰি কৰিব নালাগে, সোনকালে কৰক। আৰু ছেকেণ্ড ইছ্যুটো আৰম্ভ হৈ গ'ল যে ৰাভা হাউচ অন্তৰ্বাস কাউন্সিলৰ বাহিৰত থকা ৰাভা মানুহসকলৰ কাৰণে এটা পলিটিকেল ছেটেলমেণ্ট বা ডেভেলপমেণ্ট কাউন্সিল। গতিকে ইয়াত মই পৰামৰ্শ আগবঢ়াইছোঁ, আৰু পৰৱৰ্তী সময়ত কি সিদ্ধান্ত লয় সেই সিদ্ধান্তৰ সংক্ৰান্তত পৰৱৰ্তী সময়ত আমি আপোনাক জনাব পাৰিম, আৰু জাতীয় নেতৃত্বই আপোনাক জনাব।